নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে খবৰ চাগৈ। আপোনালোকৰ সেইফালে বাৰু এনেকুৱা বতৰ কৰিছেনে? বতাহ আৰু বৰষুণ এনেকৈ দি আছেনে বাৰু? আমাৰ এইফালে দেখিছেনে বতাহ আৰু বৰষুণ ৰাতিৰ পৰা দি আছে আৰু বতাহত এইবোৰ টিং চিং খুলি পৰি গৈছে, দেখিছেনে বাৰু? কিমান ধুনীয়াকৈ বতাহ মাৰি আছে। এয়াই হৈছে বতৰ। আগৰ কেইদিনত কেনেকুৱা বতৰ হৈ আছিলে, আজি এইকেইদিনত বতৰ কেনেকুৱা হৈছে দেখিছেনে বাৰু? আপোনালোকৰ সেইফালে কেনেকুৱা হৈছে বতৰ জনাবচোন বাৰু। যিহেতু ভাবিলোঁ অকণমান ৰাতিপুৱা 9টা বাজিছে আৰু অকণমান লাল চাহ খাই লওঁ বুলি ভাবিছোঁ। ভাতো বনাই আছোঁ আৰু লাল চাহ একাপ খাই লওঁ বুলি ভাবিলোঁ। আৰু ভাত আজি বনোৱা দেখুৱাম নে নেদেখুৱাম ভাবিয়ে পোৱা নাই আৰু দেই। জুইতহে ভাত বনাবলগীয়া হৈছে, বৰ দিগদাৰ হৈছে আৰু। ভাত বনোৱা নেদেখুৱাওঁ বুলি ভাবিছিলোঁ, কিন্তু আজি দেখুৱাই দিওঁ আৰু। এতিয়া মই দাইলতে জাতিলাও দি আছোঁ, দাইলতে জাতিলাও দিছোঁ আৰু কি বনাম আপোনালোকক দেখুৱাই যাম। আৰু ভাবিলোঁ মই দুটা ডাঙৰ ডাঙৰ আলু কাটি দাইলতে দি দিওঁ বুলি ভাবিলোঁ। আৰু মই ভাবিলোঁ বেচনৰ সৈতে আলু চপ দুটামানকে বনাম আজি, ডাৱৰীয়া বতৰ যিহেতু। আৰু দাইলত মানে জাতিলাও দি খোৱাটো বহুত ভাল, নাৰ্ভৰ কাৰণেও ভাল। জাতিলাও খাব লাগে মানুহে। আমাৰ মানুহজনৰ জাতিলাও বহুত প্ৰিয় খাদ্য হৈছে দেই। জাতিলাও খাই তেওঁ খুব ভাল পায়, সেইকাৰণে মই সদায় দাইলত জাতিলাও দিওঁ বা অমিতা দিওঁ। এনেকুৱা কিছুমান বস্তু দাইলত দিলেহে ভাল লাগে। আৰু এইফালে মোৰ দালি উতলি আছে, দালিত 3টা ডিম দি দিছিলোঁ বইল হ'বৰ কাৰণে। আৰু এইফালে গৰম কৰি আছোঁ গাখীৰকণ গৰম কৰি এইফালে আকৌ ধুনীয়াকৈ চাহ অকণমান বনাই ল'ম, গাখীৰৰ চাহ। এয়া আমাৰ চাহ খোৱা মানুহ, আলহী ঘৰৰ। আৰু এইপিনে বনাই আছোঁ পাপৰ, চাহ খাবলৈ যিহেতু একো নাই, এই পাপৰকে মই বনাই আছোঁ এতিয়া দেই। ইহঁতক চাহ খাবলৈ পাপৰৰ লগতে দিব লাগিব এতিয়া আৰু। এতিয়া মই দাইল ভাজিবৰ কাৰণে ইয়াত দিছোঁ পিঁয়াজ। দাইল হৈ গ'ল, দাইল নমালোঁ ভাজিবৰ কাৰণে। আৰু ইয়াত দিছোঁ দীঘল জলকীয়া দুটামান। যাগে যা। আৰু এয়া এতিয়া দালিখিনি ধুনীয়াকৈ ঢালি দিছোঁ। অকণমান উতল অহাৰ পিছত আকৌ মই দালিখিনি নমাই দিম। এতিয়া মই এয়া যিখিনি আলু দাইলত দি লৈছিলোঁ, সেয়া আলু এখন কাঁহীত মই উলিয়াই ল'লোঁ। ইয়াত নিমখ, হালধি, গৰম মছলা দি আলুখিনি আৰু মই সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ আৰু এই নৰসিংহ দুটামান আগ কাটি ল'লোঁ সৰু সৰুকৈ, আৰু কাটি ধুনীয়াকৈ লৈ পেলানি মই পিটিকা কৰি ল'ম। এইখিনি গোটেইখিনিৰ লগত পিটিকা কৰি ল'ম। ধুনীয়াকৈ এইখিনি পিটিকা কৰি লওঁ। যিহেতু আলু চপ বনাম বুলি ভাবিছোঁ। ইয়াত কিন্তু জলকীয়া নাই দিয়া, জলকীয়া সৰু সৰু ল'ৰা আছে। আমাৰ নবৌহঁতৰ ঘৰৰ আজি মানুহ ঢুকালে, সিহঁতৰ সৰু সৰু ল'ৰা দুটামান আছে, ভাত খাবলৈ কৈছে, সেইকাৰণে মই ইয়াত জলকীয়া দিয়া নাই।
আৰু আলু চপত দিবৰ কাৰণে মই এয়া বেচন আৰু অকণমান চুজি আৰু দুটামান ক'লা জিৰা আৰু বেকিং দি পেলানি মই ধুনীয়াকৈ এই বেচন পেষ্টটো মই ফেটি ল'লোঁ আৰু এতিয়া ইয়াতে জুবিয়াই মই ধুনীয়াকৈ আলু চপ বনাম। এতিয়া প্ৰথম মই ধুনীয়াকৈ ডিমকেইডোখৰ ফ্ৰাই কৰি লওঁ। ধুনীয়াকৈ ডিমকেইডোখৰ ফ্ৰাই কৰি লৈছোঁ। আৰু ধুনীয়াকৈ ডিমকেইডোখৰ ফ্ৰাই কৰি এতিয়া মই ধুনীয়াকৈ ডিমকেইডোখৰ ফ্ৰাই কৰি হৈ গ'ল আৰু মই ধুনীয়াকৈ কাঢ়ি দিছোঁ। এতিয়া ফ্ৰাই কৰি লওঁ পাপৰ। পাপৰ ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই আকৌ বেঙেনা আৰু বেচন ফ্ৰাই কৰিবলৈ লৈছোঁ। বেঙেনাকেইডোখৰ লুটিয়াই দিছোঁ। এয়া মোৰ বেঙেনাও হৈ গৈছে আৰু নমাই দিম এতিয়া। বেঙেনাকেইডোখৰ নমাই দিছোঁ। আৰু এটা বস্তু আছে বনাবৰ কাৰণে আৰু দেই, যিহেতু আজি বহুত দেৰিয়ে হ'ল, এতিয়া 12টামান বাজিলে। এতিয়া মই বনাম আলু চপ। এতিয়া ধুনীয়াকৈ মই আলু চপকেইটা বনাই লওঁ। আৰু বাহিৰত বতৰটো ইমানেই বেয়া কৰিছে, মানে ইমান বতাহ দিছে, ভয়ো লাগে নহয় আকৌ। ফাইনেলি মোৰ ভাত খাব আজি হৈ গ'ল। আৰু এতিয়া এয়া হৈছে মোৰ ভাত, এয়া হৈছে জাতিলাও দালি। আৰু আজি মোৰ ভাতত ভাজি নাই দেই, আজি মোৰ ভাতত আছে অকল পাপৰ ফ্ৰাই আৰু আলু চপ বনাই ল'লোঁ মই ধুনীয়াকৈ। আৰু এয়া হৈছে বেঙেনা আৰু বেচন ফ্ৰাই, আৰু এয়া হৈছে ডিম ফ্ৰাই, আৰু এয়া হৈছে তিয়ঁহ। আৰু আজি মোৰ ভাতৰ কাঁহীখন মই এইদৰে সজাইছোঁ। আৰু এতিয়া 12:30 বাজিলে, আৰু আজি অকণমান আমাৰ দেৰি হ'ল ভাত খোৱা, যিহেতু বতৰ পানী বেয়া, ওলাবও নোৱাৰি সোমাবও নোৱাৰি, এনেকুৱা হৈছে, গোটেইখন গেলা হৈ গৈছে। আৰু এয়াকে কৈ মোৰ আজি ব্লগটো ইমানতে মই সামৰণি মাৰিছোঁ। আৰু মোৰ যদি ব্লগটো চাই ভাল পাইছে আপোনালোকে, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এয়াকে কৈ মই আজি মোৰ ব্লগটো সামৰণি মাৰিছোঁ। ধন্যবাদ।